হেল্ল' এভৰিৱান, আজিৰ ফাৰ্ষ্ট নিউজটো হৈছে ডিম্পুদাৰ বিষয়ে। আপোনালোকে জানিব ডিম্পুদা বৰ্তমান জাৰ্মানীত আছে। তাত আৰিষ্টাৰ চেনেলত এটা ইণ্টাৰভিউ আপলোড কৰে। ইণ্টাৰভিউত ডিম্পুদাই কেতিয়া বিয়া হ'ব তাক লৈ কি কয় আপোনালোকে চাই লওক। তুমি সদায় ইমান অকলে অকলে ঘূৰি আছা ন, এতিয়া বিয়া বাৰু কথা কেতিয়া ভাবিছা বাৰু? দেৰি আছে অলপ সদায় মই মানে ধৰক টাইমৰ লগে লগে আৰু এতিয়া মোৰ কিমান হ'ল 28 না 28 হ'ল তাৰপিছত 2-3 বছৰ পিছত আৰু জেনেৰেলি যদি পৃথিৱীখন ভালে ভালে বাচি থাকে, হিলে চিলে নাযায়, প্লাছ নহয় পৃথিৱীখন ময়ো ঠিকে থাকে থাকোঁ, যদি থাকে ঠিকে থাকে হ'ব দা বিয়া। ডিম্পুদাৰ কথা কৈ আছো যেতিয়া নেক্সট নিউজটো তেওঁৰ বিষয়ে হয়। ৰিচেণ্টলি ধৃষ্টিমানে এটা প্ৰেংক ভিডিঅ' আপলোড কৰে, য'ত ৰাখি ডেকাৰ প্ৰেংক কল কৰি সোধে ডিম্পু, বিকাশ আৰু চুকুৰালীৰ লগত বিয়া হোৱাৰ কথা সোধে। লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে চাই ল'ব। নেক্সট নিউজটো বোলো নমস্কাৰৰ বিষয়ে। ফাইনেলি তেওঁলোকৰ দোকান অহাকালি ডেলিভাৰ হ'ব। তাক লৈ ইনষ্টাগ্ৰাম ষ্টৰীৰ এটা ক্লিপ চাই লওক। মেইন কথা অহাকালি কৈ দিয়া। অহাকালি আমাৰ মানে মেইন আমাৰ যিখন দোকান গাড়ী ডেলিভাৰ হ'ব, তো তাৰ কাৰণে গুৱাহাটীত যাম। আজি ৰাতি থাকিম গুৱাহাটীত, এতিয়া নলবাৰীত অহাকালি দিনৰ ভাগত 11-12মান বজাত একদম ফাইনেলি আমাৰ দোকানখন আমাৰ হাতত ঘৰত পাই যাব। মজাকে গৈ আছো বলক। নেক্সট নিউজটো হৈছে বেতাল নিপু আৰু ৰূপজ্যোতি ভাৰ্গৱৰ বিষয়ে। আমি লাষ্ট জনাইছিলোঁ যে সিহঁতৰ কাজিয়াৰ বিষয়ে। তাক লৈ ৰিচেণ্ট ভিডিঅ'টোত তেওঁলোকৰ কাজিয়া হোৱা নাই বুলি কয়। সিহঁতৰ মাজত সকলো কথাখিনি ক্লিয়াৰ কৰে। লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে চাই ল'ব। নেক্সট নিউজটো হৈছে সময়ৰ বিষয়ে। সময়ক আপোনালোকেও জানিব যে তেওঁ দুখীয়া যিবিলাক মানুহৰ ঘৰৰ কণ্ডিশ্যন ভাল নহয় তেওঁলোকক হেল্প কৰে। তেওঁ এইবাৰ ষ্ট্ৰীট ডগ মানে কুকুৰৰ কাৰণে এটা নতুন প্ৰজেক্ট সোণৰ অসম বুলি ষ্টাৰ্ট কৰিছে। ভিডিঅ'টোৰ লিংকত দিম, আপোনালোকে চাই ল'ব। নেক্সট নিউজটো হৈছে ৰাঘৱ চিনেমাখনৰ বিষয়ে। ৰাঘৱৰ প্ৰমোচনক লৈ 15 অক্টোবৰত ডিব্ৰুগড়ৰ পৰা ধেমাজিলৈ বাইক ৰেলী কৰা হ'ব। নেক্সট নিউজটো হৈছে ভাৰত বনাম পাকিস্তান ক্ৰিকেট মেটছৰ বিষয়ে। মেটছত বহুতখিনি ভিৰ আছিল, অলমষ্ট 1,20,000 মানুহ হৈছে। তাৰ এটা সৰু ক্লিপ ভাইৰেল হৈছে। গোটেইখিনি মানুহে জয় শ্ৰীৰাম গান গাব ধৰে, তাৰে এটা ক্লিপ চাই লওক। তাৰপিছত তাত আইচৰ স্পীডকো দেখিবলৈ পোৱা যায়, কিন্তু নেটৱৰ্কৰ ইছ্যুৰ কাৰণে তেওঁ লাইভ ষ্ট্ৰীম কৰিব নোৱাৰে। তাৰপিছত অৰিজিত সিং, চলমান খানৰ দৰে ডাঙৰ চেলিব্ৰিটিকো দেখিবলৈ পোৱা যায়। লগতে ভাৰত 7টা উইকেটত উইন হয়।